গোসাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ পৰা আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 23তম ৰঙালী বিহু সন্মিলনী আয়োজন কৰিছিলোঁ। ইয়াৰ প্ৰথম কাৰ্যসূচী ক্ৰমে আমি যোৱা 1 বহাগত 15 এপ্ৰিলত আমি পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আৰু আজি আমাৰ 25 এপ্ৰিল আৰু 26 এপ্ৰিল দুদিনীয়া কাৰ্যসূচীৰে আমাৰ ৰঙালী বিহু সন্মিলনী অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ক্ৰমে পুনৰ আমি পতাকা উত্তোলন কৰিছিলোঁ আৰু পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত হ'লে তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান হৈ গ'লে আমাৰ বিশিষ্ট 3গৰাকী ব্যক্তি আমাৰ বিহু সমিতিৰ পৰা যোৱা বিগত 2-3 বছৰ আগত আমাৰ মাজৰ পৰা আঁতৰি গৈছিলে। সেই বিশিষ্ট ব্যক্তিসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি এটা স্মৃতি তৰ্পণ অনুষ্ঠান ৰাখিছিলোঁ। সেইটো ইতিমধ্যে হৈ গ'ল। আমাৰ ইয়াৰ আগত আমি মুখ্যতাৰ উন্মোচন কৰিছিলোঁ আৰু মুখ্যতাৰ উন্মোচন কৰিছিলে আমাৰ গোসাইগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাইলুং ডাঙৰীয়াই। তাৰ পৰৱৰ্তী কাৰ্যসূচী আছিলে আমাৰ বিহুতলী উন্মোচন। ইতিমধ্যে আমাৰ বিহুতলী উন্মোচন হৈ গ'ল। আমাৰ ডক্টৰ মধুকলিতে আমাৰ বিহুতলী উন্মোচন কৰিলে। ইয়াৰ পৰৱৰ্তী আজি ইয়াৰ পিছতে আমাৰ বিভিন্ন কলা আৰু সাহিত্য সংস্কৃতিৰ আমাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। তাৰপিছতে বিভিন্ন খেল ধেমালি থাকিব আৰু আজি সন্ধিয়া আমি আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা আমি আমাৰ সাংস্কৃতিক মঞ্চ উন্মোচন কৰিম। লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান থাকিব। তাৰ পৰৱৰ্তী অহাকালি আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছোঁ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত আমি আমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে ইয়াত আহিম বুলি আমাক ইতিমধ্যে কথা দিছে। তাৰ পৰৱৰ্তী আমি থাকিব আমাৰ সন্ধিয়া আমাৰ বিশেষ সাংস্কৃতিক অনুষ্ঠান আৰু এই সাংস্কৃতিক অনুষ্ঠানত আমি ইতিমধ্যে আমন্ত্ৰণ কৰিছোঁ অসমৰ এক খ্যাতনামা স্বনামধন্য কণ্ঠশিল্পী আমাৰ নতুন চামৰ উঠি অহা প্ৰজন্মৰ হাৰ্টথ্ৰব কুসুম কৈলাশ ডাঙৰীয়া। তেখেতে অহাকালি ঠিক 7:30 বজাত আমাৰ এই বিহুতলীত তেখেতৰ সংগীত অনুষ্ঠান পৰিৱেশন কৰিব।